নমস্কাৰ, আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিলোঁ আৰু মোৰ পৰীক্ষা হৈ থকাৰ বাবে মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু ডাৱৰীয়া বতৰ ঘৰত সোমাই আমনিও লাগিলে, সেইকাৰণে দাদাৰ লগত অলপ ফুৰিবলৈ ওলাই আহিলোঁ। আৰু ফুৰিবলৈ মানে কি, আমাৰ নবৌৰ এজনী ভোটৰ কাৰ্ড আহিছে, তাকে ভোটৰ কাৰ্ডটো নিবলৈ আহিছোঁ। ব'লক এতিয়া গৈ থাকোঁ, ভোটৰ কাৰ্ডটো লৈ লওঁ আৰু আপোনালোকক পৰিৱেশটো দেখুৱাই যাওঁ, ডাৱৰীয়া পৰিৱেশ। বাইদেউগৰাকীয়ে খবৰ দিছিলে ভোটাৰ কাৰ্ড এটাহে আহিছে বুলি, ভালেই হ'ল। এতিয়া তিনিটা এপ্লাই কৰি থোৱা আছিলে একেঘৰৰে, দাদাৰ, নবৌৰ আৰু ববৌ ভাগৰ আহি গ'ল তিনিওটা একেদিনাই। আৰু মোৰো আহিব বেছি দিন নাই, ভোট দিব পাম। আৰু এতিয়া চাই যাওক পৰিৱেশটো। এইফালে চাওক, এয়া কঠীয়া পাৰিবলৈ হাল বাই থৈছে। এতিয়া জেঠ মাহ গ'লেই, আহাৰ মাহ সোমালেহি। এতিয়া এইফালে কঠীয়া পাৰি থোৱা আছে, এইফালে কঠীয়া নাই পৰা। আৰু নামঘৰ এভাগো পালোঁ। হে ভগৱান, ভালে কুশলে ৰাখিবা আৰু জীৱনটো। আৰু এয়া বকুল গছ আছে, জোপোহা গছ থাকিলে ভাল লাগে পদূলিমুখত বা নামঘৰৰ সন্মুখত, বকুল ফুল ভাল লাগে। আৰু এতিয়া পৰিৱেশটো চাই যাওক। আৰু এইফালে বিলাহী খেতি কৰা আছে, প্ৰায় ৩-৪ বিঘামান বিলাহী খেতি কৰা আছে। আমাৰ এইফালে প্ৰত্যেক ঘৰ মানুহতে বিলাহী খেতি কৰে। আৰু এইফালে নামঘৰ এভাগ আছে। আৰু ডাৱৰীয়া বতৰ যদিও পাহাৰখন আজি অলপ জিলিকিয়াইছে, আপোনালোকে গম পায়েই। আমি সীমান্তৰ কাষৰ মানুহ। আপোনালোকক আজি পৰিৱেশটো দেখুৱাবলৈ আহিলোঁ, আমাৰ গাঁৱলীয়া পৰিৱেশ। ৰাস্তাটো পকা যদিও বনোৱা দিন হ'ল, য'তে ত'তে অলপ বেয়া হৈছে, পানী ৰখিছে। আশা কৰিছোঁ কম সময়ৰ ভিতৰতে ৰাস্তাটো আকৌ ভাল হ'ব। এয়া দেখিছে আপোনালোকে, য'তে ত'তে বোকা হৈছে। কুকুৰ এটা ৰখিছোঁ, মাজলৈ নাহিবি দেই, দুটা উঠি আহিছোঁ, লুটি খাই পৰিম, য'তে ক'ৰবাত সোমাই যামগৈ। ৰাস্তাই বেয়া দেখিছেই। আৰু এইফালে দেখিছে, এয়া পাহাৰখন সম্পূৰ্ণকৈ আপোনালোকক দেখাব বিচাৰিছোঁ। কেমেৰা ইমান ভাল নহয়, তথাপিও দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া পানী হোৱাই নাই, কিছু ঠাইত পানী হ'ল, আমাৰ ইয়াত পানী হোৱাই নাই। আৰু এয়া বিলাহী বেপাৰীক দিবলৈ থৈ দিছেহি। আৰু এইয়া সেইফালে বিলাহী খেতি আছে, এয়া বিলাহী তেওঁলোকে এতিয়া পইচা পাব আৰু, কাৰণ পাছতীয়া বিলাহী দাম বাঢ়িছে এতিয়া। আৰু এয়া বিলাহী সেয়া মৰিলে গছ। এইবোৰ ঠাইত মাটি ৰুব অলপ দিনৰ পাছত, যদিহে বৰষুণ হয়। আমাৰ ইয়াত এতিয়া বৰষুণ দিবলৈ আৰম্ভ কৰিছে, তথাপিও বহুত পাতলীয়া বৰষুণ। সেইকণ বৰষুণত একোৱেই নহয়, কঠীয়া পাৰিবই পৰা নাই। তথাপিও যদি বৰষুণ নিদিয়ে, এইবোৰ ঠাইত বাম খেতিহে হ'ব। আৰু এইফালে এয়া দেখিছে, গৰু এৰাল দি থোৱা আছে। এতিয়া বাৰিষা আহিছে, বাৰিষাত যেতিয়া চবফালে মাটি ৰুব, মাটি ৰোৱাৰ পিছত গৰুবোৰ এৰাল দিবলৈ ঠাই নাইকিয়া হয়, তেতিয়া নিজৰ এখন বাৰীত ঠাই থাকিলে গৰুবোৰ এৰাল দি থ'ব পাৰি। এয়া বিলাহী লোড কৰিবলৈ আহিছে, কাৰণ প্ৰত্যেক ঘৰ মানুহতে আমাৰ ইয়াত বিলাহী খেতি। আৰু এয়া ডাংমাহ খেতি আছে, দেখিছে। এইফালে এখন অমিতা ফাৰ্ম আছে, অমিতা খেতি কৰি থোৱা আছে, আৰু অমিতা লাগি আছে বাৰু। আজি মানে দাদাই মই ভোটাৰ কাৰ্ড নিবলৈ আহিছিলোঁ, আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ আমাৰ গাঁৱলীয়া পৰিৱেশটো, আমি কেনেকুৱা পৰিৱেশত থাকোঁ। সেই গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব বুলি। ব'লক এতিয়া আপোনালোকক দেখুৱালোঁ বাৰু যথেষ্ট, আৰু কি কি দেখোঁ বাটত দেখুৱাই যাম। ব'লক গৈ থাকোঁ। এইফালে এয়া দেখিছে, এয়া কচু আছে কম পৰিমাণে, আহিনীয়া কচু বুলি কয় যে, খাৱনীয়া কচু। কি কচু নাজানো আৰু দেই, মই কচু চিনি পাওঁ আৰু দেখুৱাইছোঁ। আৰু এইফালে নাৰিকলো আছে, সেই নাৰিকল লাগি আছে। এতিয়া গৰম দিনত খাবলৈ ভাল। কল এই চাইকেল লৈ আহিছোঁ, দেখিছে। এয়া চাইকেলত উঠি আহিছোঁ মই, আৰু এয়া গৈ আছোঁ। এনে আবেলি সময়ত চাইকেল লৈ ফুৰিবলৈ ভাল লাগে। এখন চেগুনৰ বাৰী। আপোনালোকে গছ যিমান পাৰে ৰুব, কাৰণ এতিয়া গম পাইছেই পৃথিৱীৰ সমস্যাসমূহ কেনেকুৱা হৈ আহি আছে। সেই গতিকে অক্সিজেনৰ পৰিমাণটো কমি গৈছে। গছ যিমান পাৰে ৰুৱক। এখন চেগুনৰ বাৰী দেখিছে, ইমান ডাঙৰ চেগুনৰ বাৰী। আৰু বলক গৈ থাকক। এয়া পূৰা সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ, পূৰা পিয়'ৰ অক্সিজেন বিচাৰি আহি আছোঁ। আচলতে পিয়'ৰ অক্সিজেনেই লৈ আছোঁ, তথাপিও ভাল লাগে এনেকুৱা আবেলি সময়ত চাইকেল লৈ ফুৰিবলৈ। আহি পাই গ'লোহি চাৰিআলি এটা। এইটো আমাৰ চাৰিআলি মানে এইফালে এয়া ৰাইট ছাইডে যাব লাগিব। ৰাইট ছাইডে গ'লে আমাৰ তিনিআলিটো পামগৈ, তিনিআলিটো পালে আমাৰ ঘৰ পালোঁ বুলি ধৰক। এইটো এটা চাৰিআলি। আৰু এইফালে গৈ পিনি বৰহোলা, যোৰহাট, আপুনি য'ত যাব বিচাৰে। আৰু এইফালে আমাৰ গোলাঘাট মেৰাপানী ৰোড পাবগৈ ওলাইগৈ। বলক গৈ থাকোঁ। এইবোৰ কুকুৰবিলাক এনেকৈ ৰাস্তাত ৰখি থাকিলে এইবোৰ বাইক চাইকবোৰ এক্সিডেণ্ট হয়। এনেকৈ ৰখি থাকিব নালাগে নহয়।
সিহঁতি ঘৰত থাকিব লাগে, ঘৰত ডিউটি দি থাকিব লাগে। ৰাস্তাত কিহৰ ডিউটি দিয়ে সিহঁতিহে জানে। পাই গ'লোহি আমাৰ ঘৰ আহি কিন্তু এয়া পূৰা সম্পূৰ্ণ চাইকেল লৈ আহি আছোঁ পৰিৱেশৰ সেউজীয়া পৰিৱেশৰ মাজেৰে। এই ভাইটিহঁতো ফুৰিবলৈ আহিছে আবেলি সময়ত, ভাল লাগে ফুৰি পিনি। কেতিয়াবা আপোনালোকেও এনেকুৱা ঘৰত বহি আমনি লাগিলে আবেলি সময়ত চাইকেলখন ল'বা, খোজকাঢ়ি অলপ এনেকুৱা গাঁৱলীয়া পৰিৱেশৰ মাজেৰে যাবচোন, ভাল লাগে, মনটো কিবা এটা ভাল লাগি যায়। আপোনাৰ কিবা যদি চিন্তাত বহি থাকে তেতিয়া চিন্তাবোৰ দূৰ হ'ব, পূৰা ফ্ৰেছ হৈ যাব আপোনাৰ মাইণ্ড, ভাল লাগে। ব'লক এতিয়া ভিডিঅ'টো আমাৰ এই তিনিআলিতে সামৰণি মাৰিছোঁ। এইটো তিনিআলি পাই গ'লোহি, ব'লক ঘৰলৈ যাওঁ, বাই বাই। ৰ'ব আপোনালোকক আমাৰ গাঁওখন আজিলৈকে দেখুওৱা নাই নহয়। আমাৰ গাঁওখন আপোনালোকক আজি দেখাব বিচাৰিছোঁ। এখন আমাৰ গাঁও মানে আমাৰ এইটো ৰাস্তাটো এইফালে খেতি কৰি থোৱা আছে। আমাৰ গাঁওখন খেতিয়ে, প্ৰত্যেক ঘৰ মানুহতে খেতিয়ে আছে। এয়া হৈছে ভুল, কিছুমানে তুৰৈ বুলিও কয়, ভুলৰ খেতি। আৰু এইফালে বিলাহী খেতি সামৰিছে আৰু এইফালে খুৰা খুৰীহঁতে খেতি পথাৰডৰা চফা কৰাত লাগি আছে, কাৰণ মাটি ৰুব হ'বই, বেছিদিন নাই, বৰষুণ দিয়া আৰম্ভ কৰিলে, কাৰণ আহাৰৰ মাহ সোমালেই। আৰু এয়া গৈ থাকক, আমাৰ ব্লক দিয়া ৰাস্তাৰে গৈ আছোঁ, আৰু বেছি দূৰ যাব নালাগে, আৰু ইয়াতকৈ ভাল ৰাস্তা এটা পাম। এই ৰাস্তাটো পাৰ হ'লেই আমাৰ ঘৰ আৰু, ব'লক গৈ থাকোঁ। ৰাস্তা আহি আছোঁ, দেখিছে ব্লক দিয়া ৰাস্তা, চাব দেই কি হ'ব এতিয়া। এইয়া মাটি গাঁৱৰ ৰাস্তা, এয়া এনেকুৱা ৰাস্তা অলপ বৰষুণ দিলে পানী হৈ যায় আৰু তথাপি আমাৰ অহংকাৰ নাই। ব'লক ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ, ধন্যবাদ, বাই বাই।